দেখা নাই কাম কৰি আছে এই বাদ দে কাম কাম বাদ দিলে হ'ব নেকি টিউচনটো কৰি লওঁগে কিহৰ কাৰ ওচৰত অংক কালি তোক কৈছিলো নহয় টংক মই পাহৰিয়ে থাকিলোঁ ৰ এতিয়া কামখিনি নকৰাকৈ কেনেকৈ যাম বাদ দে কাম টিউচনলৈ গ'ল চাই বেয়া পাব নেকি আকৌ এই পইচা বেছিকৈ পাব ক'ত বেয়া পাব চাই যাওঁৱে নেকি ব'ল অকণমান মই কাপোৰ চাপোৰ পিন্ধি লওঁগে যা ৰ গুচিয়ে যাওঁ পালোহি নেকি মাতা পেমেশ্বৰ নেকি কচোন মই ভাগিতে খাই লওঁ হ'ব বহিব লাগে ন ইয়াতে চাই কেতিয়া আহিব কিতাপখনকে উলিয়াই মেলি চপাম বেগ কিমান দিন উলিওৱা নাই ঠিকেই নাই পেমেশ্বৰ বচোন মই গৈছোঁ শনিয়া ছাৰে যদি কিবা সোধে ভালদৰে উত্তৰ দিবি আকৌ দেই এই চিন্তা নকৰিবি তই মইতো জানো মই সকলোৱে মোক ভাল পায় কেলৈ চিন্তা কৰিছোঁ তুমি কাৰ ল'ৰা মই চা মানুহৰ ল'ৰা মানুহৰ ল'ৰা বুলি ময়ো গম পাইছোঁ এতিয়া তোমাৰ ঘৰ ক'ত মোৰ ঘৰ চা মাটিৰ ওপৰতে মাটিৰ ওপৰত মাটিৰ ওপৰত বুলি মই গম পাইছোঁ তোমাৰ এই এতিয়া মোৰ ঘৰ এতিয়া বেলতলা হয় মই সেইটো গম পাওঁ জেগাখনৰ নাম আছে হয় তোমাৰতো ঘৰ জেগাখনৰ নাম আছে হয় জেগাখনৰ নামটো কি জেগাখনৰ নাম চা নাগপুৰ বুলি মই সেইটোকে অথনিৰ পৰা সুধি আছোঁ আকৌ কি আলু ভালু হেৰি কৰি আছে নহয় চা আপুনি ভালকে মানে বুজি পোৱা নাই আৰু কথা এতিয়া তোমাৰ নামটো কি মোৰ নামটো চাই এনে সনিয়াম বুলি কয় পিছত বৰুৱা বুলি লিখো আৰু আগত চি বুলি লিখো চি সনিয়াম বৰুৱা তাৰপৰা তোমাৰ ঘৰ ক'তনো মোৰ ঘৰ চা নাগপুৰতে কৈছিলো ন স্কুল ক'ত পঢ়া মই চা স্কুলতে পঢ়ো স্কুলৰ নামটো কি নাগপুৰ চা LP স্কুল নাগপুৰ LP স্কুল হয় হ'ব বাৰু এতিয়া তুমি টিউচনলৈ আহিছা হয় এতিয়া আমি কিতাপৰ কথালৈ আহোঁ ঠিক আছে ছাৰ মই ইয়াক নেওতাখন ভালদৰে শিকাই দিছোঁ কি তই ইয়াক নেতা শিকাই দিলি হয় চা তোৰ ব্ৰেইন গ'ল নহ'লে এই নতুন ল'ৰাটো আজি মোৰ ওচৰলৈ আহিছে মোৰ গান ই যদি ভালকৈ পঢ়িব নহয় মোৰ কি হ'ব হা হ'ব ছাৰ সেইও বাদ দেৱা আজি এইটো ঘৰ নম্বৰ শিকাম ছাৰ এতিয়া লংকালে কেতিয়া যাব লংকালে আকৌ কেলি ছাৰ ঘৰ অংক শিকিবলৈ ৰাৱণে কেনেদৰে কেতিয়া ঘৰ গৈছিল সেইবোৰ জানিবলৈ তহঁতে মোৰ মূৰটোকে চুবাই খা ছাৰ আপোনাৰ চা মূৰটো শুকান নাই দেখোন খাবলৈ একোৱেই নাপাওঁ চা আমি আপোনাৰ মূৰটো নাখাওঁ চা আমি হোটেলত অলপ আগতে ভাত খাই আহিছোঁ আপোনাৰ মূৰটো চা আপুনি অলপ ঘিউ খাওকচোন তেতিয়া ৰসগোল্লাকণ পাম চাগে তাৰপিছত আমি খাম বুজিছে পেমেশ্বৰ ছাৰ তোক আজি মই ঘৰত তোৰ দেউতাক আজি মই লগাব নোৱাৰো নহয় তই চাবি আৰু তোক আজি মই মাৰ ঘূৰামি কি লগাব এই অসৎ ভালি টিউচনলৈ আহি পেলাই পঢ়িবলৈ আহিছে এইবোৰ মাষ্টৰ মুখে মুখে উত্তৰ দিয়ে নেকি মুখে মুখে মানে উত্তৰ নিদিলে দেখোন আপুনি কি মই কিতাপৰ কথা উত্তৰ দিবলৈ কৈছোঁ আকৌ ছাৰ আপুনি সুধিছিলে ন আমি সেইটো কাৰণে উত্তৰ দিছোঁ খালি তই মোৰ মাথা গৰম কৰিছে হয় না হয় ছাৰ তোৰ দেউতাৰ নাম কি আছিলে মোৰ দেউতাৰ নাম ছাৰ নাগফণি মস্তো ডকাইতৰ কাম কৰে দেই ছাৰ মস্ত বুলি নকওঁ সৰু সুৰা ডকাইত ছাৰ আপোনাৰ ঘৰ এড্ৰেছটো দিম বাৰু দেই আপোনালোকৰ ঘৰলৈ ডকাইত কৰিবলৈ আহিব তাৰপৰা যিমান টকা পাম নহয় আপোনাৰ ঘৰতে টিউচনৰ পইচা দিম ছাৰ আপোনাৰ পইচা আপোনাৰ হাততে থাকিব তই দেউতাৰ প্ৰশংসা কৰিছে হয় ছাৰ হা হয় মোৰ মূৰটো গৰম হৈ গৈছে এইটো কেলে কৈছা ইয়াৰ কি হ'ল কি কৰিছ ছাৰ আপুনিয়ে কৈছে নহয় মূৰটো গৰম হৈছে পানী ঢালি অলপ চেঁচা কৰিছোঁ মই মৰিয়ে থাকো নেকি ছাৰ তই আকৌ মোৰ ফোনকে ললি ছাৰ এম্বুলেঞ্চলৈ ফোন কৰিম আঞ্জুৰি আপুনি মৰিবলৈ ধৰিছে 108ক মাতি শুনিছেনে এইকেইটা খেদোৱাচোন আৰু মোলৈ বিহ লৈ আহা আমি কৈলাশ পৰ্বত বল ঐ ছাৰ এইটো 108 ফোন কৰিম ৰ'ব তহঁত এতিয়া কৈলাশ পৰ্বতলৈ কেলৈ যা ছাৰ আপুনি সেইটোও নাজানে আগৰ অঞ্চলৰ সময়ত যেতিয়া বিষ ওলাইছিল শিৱই খাই বাচি গৈছিল কেনেকে বাচিছিল সেইকেইটা সুধি আহোঁ আপোনাকো বচাব লাগিব নে আপুনি নাখাব জানো তহঁত এতিয়া মোৰ ঘৰৰ পৰা ওলা আৰু কাইলৈ পৰা মোৰ ঘৰ গৈ নিদিবি কাইলৈ জোতা পিন্ধি আহিম জোতা পিন্ধি আহিলে কি হ'ব জানে ভৰি নিদিওঁ জোতা কাইলৈ পৰা জপনা ভিতৰহে হ'বলৈ নিদিওঁ মই জপনা কাইলৈ পৰা তই টিউচন বাহিৰত হ'ব নেকি টিউচন নহয় কাইলৈ
এইখন টিউচন কৰিবলৈ আহিছে হা হয় টিউচনত এয়া কৰিবি মা দেউতাই পঠিয়াব ভাল জ্ঞান ল'বলৈ তহঁতে এইবোৰ অসভ্যালি কৰিবলৈ আহিছে যা পদলি নাই গনা আমি ফুটাখিনিয়ে গৈছো আপুনি উপদাখিনি শুদ্ধ উত্তৰ দিছো হয় যা খালি ঐ মই মৰো নেকি নালাগে আমি গ'লো পাই লওঁগে চাবিটো আমি দৰবটো আনি লওঁ তেতিয়া আমি বচাব ঐ তহঁত মোৰ চকুখন নকবা যা আপোনাৰ পাছে পাছে ঘূৰিম পাছে পাছে কি হ'ব আপুনিয়ে কৈছে ন চকু নকবা কৰিবলৈ এনেকে ঘূৰিম আকৌ পাছে আমি দুইটা এনেকে ঘূৰিম দুইটা উৰা